নমস্কাৰ, প্ৰাসংগিকলৈ আপোনাক স্বাগতম। আজিৰ ভিডিঅ'ত আমি নৱবৰ্ষ উদযাপনৰ আঁৰৰ আচৰিত ইতিহাসৰ বিষয়ে আলোচনা কৰিম। আমি কিয় 1 জানুৱাৰী দিনটোক নৱবৰ্ষ হিচাপে উদযাপন কৰোঁ। 31 ডিচেম্বৰৰ নিশা ঠিক 12 বজাৰ লগে লগে বিশ্বজুৰি লাখ লাখ মানুহে একেলগে পুৰণা বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি লয়। এই সময়কণ আনন্দ আৰু এটি ভাল ভৱিষ্যতৰ আশাৰে ভৰা সময়। কিন্তু আপোনাৰ কেতিয়াবা ভাৱ হৈছেনে আমি কিয় 1 জানুৱাৰী তাৰিখটো নতুন বছৰ হিচাপে উদযাপন কৰোঁ? এই পৰম্পৰাৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? প্ৰাচীন কালত বেবিলিয়নসকলে বসন্তৰ আগমনক নৱবৰ্ষ হিচাপে পালন কৰিছিল। নতুন শস্য বীজ সিঁচাৰ সময়েই নতুন জীৱনৰ আৰম্ভণি বুলি তেওঁলোকে বিশ্বাস কৰিছিল। পাছত এই ধাৰণাটো সলনি হ'ল। ৰোমান সম্ৰাট জুলিয়াছ চিজাৰে জানুৱাৰী মাহৰ প্ৰথম দিনটোক নৱবৰ্ষৰ আৰম্ভণি বুলি ঘোষণা কৰিছিল। অতীত আৰু ভৱিষ্যত দুয়োটাকে চাব জনা জেনছ দেৱতাৰ পৰাই এই জানুৱাৰী নামটোৰ উদ্ভৱ হৈছে। বৰ্তমান সময়ত বেছিভাগ দেশেই গ্ৰেগৰিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰে আৰু 1 জানুৱাৰী দিনটোক নৱবৰ্ষৰ দিন হিচাপে উদযাপন কৰে। কিন্তু জানুৱাৰী মাহত কিয়? ইয়াৰ আঁৰতো কিছু গুৰুত্বপূৰ্ণ কথা আছে। আপোনালোকে জানেনে পৃথিৱীয়ে সূৰ্য চাৰিওফালে ঘূৰিবলৈ 365 দিনতকৈ অলপ অধিক সময় লয়। সেয়া হৈছে প্ৰায় 365.25 দিন। এই 0.25 দিনবোৰ যোগ কৰিলে প্ৰতি 4 বছৰৰ মূৰে মূৰে এটা লিপ ইয়েৰৰ গঠন হয়। যদি ইয়াক লক্ষ্য কৰা নগ'লহেঁতেন তেন্তে আমাৰ বছৰ আৰু ঋতু ক্ৰমান্বয়ে ভাৰসাম্যহীন হৈ পৰিলহেঁতেন। কল্পনা কৰকচোন, এই বৈজ্ঞানিক হিচাপ নোহোৱা হ'লে বতৰৰ পৰা আৰম্ভ কৰি খেতিলৈকে সকলো বিশৃংখল হৈ পৰিলহেঁতেন। উদাহৰণস্বৰূপে জানুৱাৰী মাহত ঠাণ্ডা হোৱাৰ পৰিৱৰ্তে আমাৰ গ্ৰীষ্মকালৰ অনুভৱ হ'লহেঁতেন। পৃথিৱীৰ পৰিক্ৰমা আৰু সূৰ্যৰ সাপেক্ষে ইয়াৰ অৱস্থানে আমাক দিন আৰু ৰাতিৰ দৈৰ্ঘ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই সূৰ্যাস্ত আৰু সূৰ্য উদয়ৰ সময় সঠিকভাৱে নিৰ্ধাৰণ কৰে। এতিয়া ভাবকচোন, এই সকলোবোৰ বিজ্ঞানেই আমাৰ দৈনন্দিন জীৱনৰ ভিত্তি নিৰ্ধাৰণ কৰে। এই গণনা কেৱল বিজ্ঞানৰ বাবেই নহয়, আমাৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ গাঁথনি এটা অংশ। নৱবৰ্ষৰ দিনটো বিজ্ঞানৰ এটা বহুমূলীয়া উপহাৰ, যিয়ে আমাৰ জীৱন সংগঠিত কৰি ৰাখে। বিশ্বৰ প্ৰত্যেক দেশেই নিজৰ নিজৰ ধৰণে নতুন বছৰটো উদযাপন কৰে। উদাহৰণস্বৰূপে জাপানত 108 বাৰ ঘণ্টা বজোৱা হয়। তেওঁলোকে বিশ্বাস কৰে যে ই মনৰ দুখ আৰু পাপ দূৰ কৰে। আনহাতে স্কটলেণ্ডত ভগৱানে উৎসৱৰ অংশ হিচাপে ডাঙৰ জুই জ্বলাই পুৰণাক বিদায় জনোৱা হয়। ব্ৰাজিলৰ আৰম্ভ কৰি ভাৰতলৈকে সাগৰত ফুল উৎসৰ্গা কৰি শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ ৰীতিও প্ৰচলিত হৈ আহিছে। সকলোৰে নৱবৰ্ষ উদযাপনৰ লগত এটা কথাই মিল আছে, সেইটো হ'ল শান্তি আৰু সম্প্ৰীতি। অসমত নতুন বছৰৰ আৰম্ভণি বসন্ত উৎসৱ বহাগ বিহুৰ সৈতে জড়িত। এই উৎসৱ প্ৰকৃতিৰ উপহাৰ আৰু নতুন জীৱনৰ আশাৰে পৰিপূৰ্ণ। বিহু নৃত্য, পৰম্পৰাগত লাডু, পিঠা আৰু বিহুসুৰীয়া গীত এই সকলোবোৰ আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ইয়াৰ সমান্তৰালকৈ জানুৱাৰী মাহৰ প্ৰথম দিনটো অসমত সমান উৎসাহেৰে উদযাপন কৰা হয়। কেক কটা, ঘৰখনক নতুন ৰূপত সজাই তোলা আৰু পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্তকণ উপভোগ কৰা নৱবৰ্ষৰ প্ৰতীক হৈ পৰিছিল। এইদৰে অসমে নিজস্ব সংস্কৃতি আৰু গ্ল'বেল সম্প্ৰদায়ৰ সৈতে এটি বিশেষ সংযোগ গঢ়ি তুলিছে। আপুনি নতুন বছৰটো কেনেকৈ উদযাপন কৰিম বুলি ভাবিছে? আপোনাৰ মতামত কমেণ্টত লিখি জনাবচোন। যদিও আমাৰ উদযাপনৰ ধৰণৰ মাজত বিভিন্নতা থাকে, তথাপিও এটা কথাই আমাৰ সকলোৰে মাজত একে, যিটো হৈছে এটা সুন্দৰ ভৱিষ্যতৰ আশা আৰু পৰিয়ালৰ বহুতো বন্ধু বান্ধৱৰ সৈতে এক মধুৰ সময় কটোৱা। নতুন বছৰত সকলোৱে এইটোকে আশা নকৰে জানো? শেষত আপোনালোক সকলোলৈকে অনাগত নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন আশা আৰু নতুন সপোনেৰে আৰম্ভ কৰক এই নতুন বছৰটো। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।